যদি ঘৰৰ আৰ্থিক উন্নতি বিচাৰে, সুস্থ নিৰোগী হৈ থাকিব বিচাৰে অথবা পৰিয়ালৰ মাজৰ অন্তকণ্ডলৰ পৰা বাচি থাকিব বিচাৰে, তেন্তে অৱশ্যে এই কেইজোপা গছৰ ভিতৰত যিকোনো 3জোপা গছ থকাটো অত্যন্তই প্ৰয়োজন। যদি সম্ভৱ হয় তেন্তে গোটেই কেইজোপাকে ৰোপণ কৰিবলৈ চেষ্টা কৰক। বিশ্বাস কৰক, যিদিনাৰ পৰা এই গছজোপা ৰোপণ কৰিব সিদিনাৰ পৰাই আপুনিও ইয়াৰ প্ৰভাৱ নিশ্চয় উপলব্ধি কৰিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ NC স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। কোনবোৰ সেই সৌভাগ্যশালী গছ, কি গছ, ক'ত লগাব, কেনেকৈ লগাব, সেই সকলোবোৰ জানিবলৈ অৱশ্যেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত অতিৰিক্ত ঠাই আছে এই কেইজোপা গছ ৰোপণ কৰিবৰ কাৰণে, তেন্তে সেই ঠাইত যিভাৱে ৰোপণ কৰিব লাগে তেনেকৈ ৰোপণ কৰক। আৰু যদি সেইদৰে ৰোপণ কৰিবলৈ ঠাই নাই তেন্তে ঘৰৰ ভিতৰত নাইবা ঘৰৰ ছাদৰ ওপৰতো ৰোপণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, তেনেহ'লে আহকচোন জানি লওক কি গছ ক'ত কেনেকৈ ৰোপণ কৰিব লাগে। সৰ্বপ্ৰথমে হালধি গছ। প্ৰত্যেকখন ঘৰতে কম বেছি পৰিমাণে হালধি গছ থকাটো অত্যন্ত প্ৰয়োজন। ভাৰতীয় দৰ্শনশাস্ত্ৰ অনুসৰি বিভিন্ন শাস্ত্ৰীয় কৰ্ম অথবা দেৱ দেৱীৰ পূজাত এই হালধি গছ ব্যৱহাৰ কৰা হয়। সিদ্ধিদাতা গণেশ পূজা হালধি অবিহনে আধৰুৱা। সেইদৰে মা লক্ষ্মী আৰু দেৱী দুৰ্গাৰ পূজাতো হালধি গছ ব্যৱহাৰ কৰা হয়। সেইবাবে বাস্তুশাস্ত্ৰ মতে হালধিক অধিক গুৰুত্ব আৰোপ কৰিছে। মান্যতা আছে যে হালধি গছে ঘৰ এখনলৈ সকাৰাত্মক উৰ্জা বৃদ্ধি কৰাৰ লগতে দৰিদ্ৰতা দূৰ কৰে। বাস্তুশাস্ত্ৰ অনুসৰি হালধি গছ উত্তৰ পূব আৰু পূব দিশত ৰোপণ কৰিব লাগে। দ্বিতীয়তে নিম গছ। ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰত নিম গছক মহাঔষধি গছ হিচাপে অভিহিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO এই নিম গছক অন্যতম প্ৰধান গছ হিচাপে আখ্যা দিছে। বাস্তুশাস্ত্ৰ অনুসৰি এই গছ ঘৰত থাকিলে সকাৰাত্মক শক্তিৰ উৰ্জা বৃদ্ধি কৰে, নকাৰাত্মক শক্তিৰ উৰ্জা আঁতৰাই ঘৰলৈ সুখ সমৃদ্ধি আনে বুলি মান্য কৰে। এই নিম গছ ঘৰত থাকিলে এই গছৰ বতাহে ঘৰত অত্যন্ত ভাল ফল দিয়ে, লগতে অতিকে শুভ বুলি বাস্তুশাস্ত্ৰই উল্লেখ কৰিছে। তদুপৰি বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানেও অত্যন্ত উপকাৰী গছ হিচাপে আখ্যা দিছে। বাস্তুশাস্ত্ৰ অনুসৰি এই নিম গছ ঘৰৰ উত্তৰ পশ্চিম দিশত ৰোপণ কৰিলে অত্যন্ত শুভ বুলি মান্য কৰিছে। তৃতীয়তে তুলসী গছ। বিষ্ণুৰ প্ৰিয় হৈছে তুলসী। মান্যতা আছে যে তুলসী অবিহনে কোনো কামে পূৰ্ণতা নাপায়। তুলসী ভগৱান বিষ্ণুৰ প্ৰিয় হোৱাৰ বাদেও তুলসী এজোপা ঔষধি সম্পন্ন গছ। ভাৰতবৰ্ষৰ প্ৰত্যেকখন ঘৰতে তুলসী কম বেছি পৰিমাণে দেখা পৰিলক্ষিত হয়। তুলসী পূজাও হিন্দু ধৰ্মত এটি বিশেষ নিত্য নৈমিত্তিক পূজা হিচাপে মান্যতা আছে। হিন্দু শাস্ত্ৰৰ লগতে বাস্তুশাস্ত্ৰতো মান্যতা আছে যে তুলসী গছ ঘৰত থাকিলে নকাৰাত্মক শক্তিৰ উৰ্জা দূৰ কৰি ঘৰলৈ সকাৰাত্মক শক্তিৰ উৰ্জা বৃদ্ধি কৰে। মান্যতা আছে যে তুলসী গছ ঘৰত থাকিলে ঘৰলৈ কেতিয়াও দৰিদ্ৰতা আহিব নোৱাৰে। চতুৰ্থতে বাঁহ গছ। বাস্তু আৰু ফেংচুইৰ মতে বাঁহ গছক অত্যন্ত শুভ গছ বুলি মান্য কৰিছে। বাঁহ গছ ঘৰৰ কাৰণে অত্যন্ত শুভ হোৱাৰ লগতে বাঁহ গছে কেতিয়াও ঘৰলৈ নকাৰাত্মক শক্তিৰ উৰ্জা আহিবলৈ নিদিয়ে। মান্যতা অনুসৰি বাঁহ গছ কেতিয়াও ঘৰৰ সন্মুখত ৰোপণ কৰিব নালাগে। এনে কৰিলে ঘৰলৈ দৰিদ্ৰতা অহাৰ লগতে স্বাস্থ্যজনিত সমস্যাটো ভুগিব লাগে বুলি শাস্ত্ৰত উল্লেখ আছে। বাঁহ গছ সদায় ঘৰৰ পিছফালে ৰোপণ কৰিব লাগে। তেতিয়া পৰিয়ালত কোনো ধৰণৰ ৰোগ ব্যাধি দৰিদ্ৰতা নাহে আৰু শুভ ফল প্ৰদান কৰে বুলি মান্যতা আছে। বাঁহ গছ যদি আপুনিও ঘৰৰ ভিতৰত ৰাখিব বিচাৰে তেন্তে আজিকালি সকলোতে উপলব্ধ হোৱা লাকি বেম্বো আনি ঘৰৰ দক্ষিণ পূব দিশত ৰোপণ কৰিব বা ৰাখিব পাৰে। সৰ্বশেষত ৰোপণ কৰিবলগীয়া এবিধ বিশেষ গছ হৈছে অপৰাজিতা ফুলৰ গছ। ভগৱান বিষ্ণুৰ অতিকে প্ৰিয় ফুল বাবে বিষ্ণুকান্তা ফুল বুলিও কয় অপৰাজিতা ফুলক। অপৰাজিতা ফুল হৈছে এক পৌৰাণিক ফুল, যি ফুলৰ গছৰ ডাল, পাত, ফুল সকলোবোৰ ঔষধি গুণেৰে সমৃদ্ধ। মান্যতা আছে যে যিখন ঘৰত অপৰাজিতা থাকে সেইখন ঘৰত মা লক্ষ্মীয়ে বাস কৰে। অপৰাজিতা ফুলৰ গছ ঘৰত থাকিলে ঘৰলৈ কেতিয়াও দৰিদ্ৰতাৰ লগতে নকাৰাত্মক শক্তিৰ উৰ্জা সোমাব নোৱাৰে। দৰিদ্ৰতা নোহোৱা হয়, মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰে বুলি শাস্ত্ৰত উল্লেখ আছে। অপৰাজিতা ফুল আৰু ফুলৰ ৰং বহু প্ৰকাৰৰ আছে, কিন্তু নীলা ৰঙৰ অপৰাজিতা ফুলক সাধাৰণতে বেছিকৈ প্ৰাধান্য দিয়া দেখা যায়। বৰ্তমান সময়ত বিজ্ঞানেও অপৰাজিতা ফুলক গুৰুত্ব আৰোপ কৰা দেখা গৈছে। এই ফুল ঘৰৰ যিকোনো স্থানত লগোৱাৰ বাদেও ফুলৰ টাবতো ৰোপণ কৰিব পাৰে। মান্যতা অনুসৰি বাস্তুশাস্ত্ৰত উল্লেখ আছে যে এই ফুল ৰোপণ কৰাৰ সঠিক দিশ হৈছে উত্তৰ পূব আৰু পূব দিশত ৰোপণ কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈ আহিছোঁ। ধন্যবাদ।